কাৰণ আপোনাক এনাৰ্জি দিয়াৰ কাৰণে আপোনাক বুষ্ট আপ কৰাৰ কাৰণে ইমান ডাঙৰ ডাঙৰ কনসেপ্ট ক্লিয়াৰ কৰি দিলে কাৰণ ষ্টিফেন হকিংছে কয় মৃত্যু নিশ্চিত মৃত্যুক কোনেও বাধা দিব নোৱাৰে মই মৃত্যুক ভয় নকৰোঁ কিন্তু মোৰ মৰাৰো ইমান জলদি নাই কাৰণ মই মৃত্যু হোৱাৰ আগতে বহুত কাম কৰিবলগীয়া আছে এই কথাষাৰ কৈছিল মহান বৈজ্ঞানিক ষ্টিফেন হকিংছে মাত্ৰ 21 বছৰ বয়সতে এনেকুৱা এটা বেমাৰ হৈছিল যি বেমাৰ কেতিয়াও ভাল নহয় এই বেমাৰৰ ফলত শৰীৰৰ সেলবিলাক লাহে লাহে মৰিবলৈ আৰম্ভ কৰে ডক্টৰে কৈছিল 2 বছৰৰ ভিতৰত সম্পূৰ্ণ শৰীৰ অচল হৈ পৰিব তেনেকুৱা এজন মানুহ আজিৰ দিনত আইনষ্টাইনৰ পিছত যদি বিজ্ঞানৰ দিশত পৃথিৱীবাসীক আটাইতকৈ ডাঙৰ অৱদান আগবঢ়াইছে সেই নামটোই হৈছে ষ্টিফেন হকিংছ আজি আপোনাৰ আৰু মোৰ ইমান অজুহাত আছে ইমান সমস্যা আছে যাৰ কাৰণে আমি জীৱনত কাম কৰিব পৰা নাই আমি এটাৰ পিছত এটা অজুহাত দি আছো আপুনি ভাবকচোন ষ্টিফেন হকিংছতকৈ আপোনাৰ অৱস্থাটো শোচনীয় নে ষ্টিফেন হকিংছৰ সম্পূৰ্ণ শৰীৰ প্যাৰালাইজড হোৱাৰ পিছতো বিজ্ঞানৰ ইমান ডাঙৰ ডাঙৰ খোজ কৰি পেলালে ইমানবোৰ কিতাপ লিখি পেলালে আজিৰ এই ভিডিঅ' যোগে মই এই কথাটো কোৱাৰ কাৰণে আপোনাক চেষ্টা কৰিম মহান বৈজ্ঞানিক ষ্টিফেন হকিংছে সম্পূৰ্ণ শৰীৰটো অচল প্যাৰালাইজড হোৱাৰ পিছত তেওঁ কেনেকৈ ইমান ডাঙৰ ডাঙৰ আৱিষ্কাৰ কৰিলে ইমান ডাঙৰ ডাঙৰ কনসেপ্ট ক্লিয়াৰ কৰি দিলে ইমান ডাঙৰ ডাঙৰ কিতাপ লিখি পেলালে কেনেকৈ যদি আপুনি ভাবিছে জীৱনত কিবা এটা কৰিব লাগিব জীৱনত কিবা এটা বনিব লাগিব বহুত কিবা কিবি বহুত সময় নষ্ট কৰিলো এতিয়া হাজু হোৱাৰ সময় এতিয়া কিবা এটা কৰাৰ সময় এতিয়া আগবাঢ়াৰ সময় যদি বুষ্ট আপ হ'ব লাগে যদি জীৱনত এনাৰ্জি লাগে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ চাব কাৰণ আপোনাক এনাৰ্জি দিয়াৰ কাৰণে আপোনাক বুষ্ট আপ কৰাৰ কাৰণে আপোনাক কোনো এটা কৰাৰ কাৰণে পুশ কৰাৰ কাৰণে ষ্টিফেন হকিংছৰ জীৱনীতকৈ কোনো জীৱনী হ'ব নোৱাৰে কাৰণ তেওঁ সম্পূৰ্ণ প্যাৰালাইজড হোৱাৰ পিছতো পৃথিৱীবাসীক যিটো অৱদান দিলে বিজ্ঞানত যিটো অৱদান দিলে তাৰ পৰা শিকিবলগীয়া কি কি কথা আছে আমি তাৰ পৰা কিবা শিকাৰ কাৰণে চেষ্টা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কয় কাৰণ ষ্টিফেন হকিংছে কয় মৃত্যু নিশ্চিত মৃত্যুক কোনেও বাধা দিব নোৱাৰে মৃত্যু হ'বই কিন্তু জন্ম আৰু মৃত্যুৰ এই মাজৰ সময়ছোৱাত আপুনি কেনেকৈ জীৱন নিৰ্বাহ কৰিছে আপুনি কেনেকৈ জীয়াই আছিল হেতু আপোনাৰ ওপৰত নিৰ্ভৰ কৰে ষ্টিফেন হকিংছে কয় জীৱনটো যিমানেই যন্ত্ৰণাদায়ক যিমানে কষ্টদায়ক নহওক কিয় যদি আপুনি ভাবিছে কিবা এটা কৰিম তেতিয়াহ'লে আপুনি কিবা এটা কৰিবই পাৰিব আৰু আপুনি সেই বিষয়টোৰ ওপৰত আপুনি নিশ্চয়কৈ আপুনি সাকসেস হ'ব পাৰিব কোনেও ৰখাব নোৱাৰে মহান বৈজ্ঞানিক গ্যালিলিওৰ মৃত্যু ঠিক 300 বছৰ পিছত 1942 চনৰ 8 জানুৱাৰীৰ দিনা লণ্ডনৰ অক্সফোৰ্ডত জন্ম হৈছিল এইজন মহান বৈজ্ঞানিক ষ্টিফেন হকিংছৰ জন্মৰ সময়ত হৈ আছিলে দ্বিতীয় বিশ্বযুদ্ধ আৰু এই বিশ্বযুদ্ধৰ সময়ত লণ্ডন চহৰত য'ত জন্মগ্ৰহণ কৰিছিল সেই জায়গাটোত হৈ আছিলে সঘনাই বমবাৰী বোমা বিস্ফোৰণ হৈ আছিলে ষ্টিফেন হকিংছে যেতিয়া স্কুললৈ যোৱা আৰম্ভ কৰিছিলে স্কুলৰ পুৰণা শিক্ষাৰ পদ্ধতিয়ে তেওঁক বহুত বৰ কৰি পেলাইছিলে ষ্টিফেনে কোৱা মতে তেওঁ স্কুলত বৰ হোৱাৰ আৰু এটা কাৰণ আছিল কাৰণ স্কুলৰ যিটো পাঠ্যপুথি আছিল সেই পাঠ্যপুথি তেওঁক বহুত সহজ লাগিছিলে বেছি সহজ লাগিলেও বৰ লাগি যায় তেওঁ তেনেকুৱাই হৈছিলে ষ্টিফেন হকিংছৰ কিমান বুদ্ধি আছিল এই কথাৰ পৰাই আপুনি উমান পাই যাব কাৰণ ষ্টিফেন হকিং যেতিয়া সৰু বয়সত মানুহে তেওঁক আইনষ্টাইন বুলি মাতিছিলে আৰু গণিতৰ শিক্ষকৰ অলপ সহায় লৈ তেওঁ পুৰণা টেলিফোন পুৰণা ঘড়ী এইবিলাকৰ টুকুৰাবিলাক মিলাই তেওঁ ইলেক্ট্ৰনিক্স আৰু আইটেমছবিলাক মিলাই এটা কম্পিউটাৰ বনাই পেলাইছিলে তেওঁ ভাবক কথাটো মাত্ৰ 17 বছৰ বয়সতে ষ্টিফেন হকিংছে অক্সফোৰ্ড ইউনিভাৰ্চিটিত প্ৰৱেশ কৰিছিলে আৰু তেওঁ ক্লাছৰ ভিতৰত আছিল আটাইতকৈ সৰু আৰু ক্লাছত যেতিয়া আটাইতকৈ সৰু থকা যায় তেতিয়া তেওঁৰ লগত কেনেকুৱাকৈ ট্ৰিট কৰা হয় কেনেকুৱা বিহেভ কৰা হয় তেওঁৰ লগত আপুনি ভালকৈ জানে আৰু ইয়াৰ কাৰণে তেওঁ বহুত আমনি পাইছিলে 20 বছৰ বয়সত তেওঁ কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ পৰা PhD ল'বলৈ আৰম্ভ কৰিছিলে এবাৰ তেওঁ ছুটিত ঘৰলৈ আহিছিলে ঘৰত অহাৰ পিছত যেতিয়া খটখটিৰে তেওঁ ওপৰলৈ গৈ আছে তেতিয়া খটখটিৰ পৰা বাগৰি পৰি বেহোছ হৈ গ'ল তেতিয়া সবে ভাবিছে একো হোৱা নাই হয়তো মানে পৰি গৈছে কিবা একো ডাঙৰ কথা নহয় কিন্তু এনেকুৱাকৈ কেইবাবাৰো যেতিয়া হ'লে তেতিয়া পৰ্যবেক্ষণ কৰা হ'ল ডক্টৰে ক'লে তেওঁক এনেকুৱা এটা বেমাৰ হৈছে যিটো বেমাৰ কেতিয়াও ভাল নহয় আৰু এই বেমাৰৰ ফলত তেওঁৰ শৰীৰটো সম্পূৰ্ণৰূপে প্যাৰালাইজড হৈ পৰিব আৰু ইয়াৰ কাৰণে মাত্ৰ 2 বছৰ সময় আছে মাত্ৰ 2 বছৰৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ শৰীৰটো হৈ পৰিব প্যাৰালাইজড এনেকুৱা এটা খবৰ আপোনাক বা মোক কিমান কষ্ট দিব পাৰে কিমান যন্ত্ৰণা দিব পাৰে কিমান সদমা দিব পাৰে আপুনি ভালকৈ বুজি পাইছে ঠিক তেনেকুৱাকৈ ষ্টিফেন হকিংছেও পুৰা ডিপ্ৰেছনত গুচি গৈছিল পুৰা মানে দুখ লাগি গৈছিল তেওঁ ভাবিছে মই PhD কৰি আছো PhD কাৰ কাৰণে কৰিম
কাৰণ PhD কমপ্লিট নহ'ব তোৰ PhD কমপ্লিট কৰাৰ আগতে তো সম্পূৰ্ণৰূপে পেৰালাইজড হৈ পৰিব কিন্তু কি হ'ল ঘটনাচক্ৰক্ৰমে তোৰ এই খবৰ পোৱাৰ ঠিক 1 বছৰ আগতে জেন নামৰ এজন ছোৱালীৰ লগত প্ৰেম পাশত আবদ্ধ হৈ পৰিছিলে আৰু তেওঁ বিচাৰিছিলে তেওঁ মৃত্যুৰ আগতে তেওঁ সম্পূৰ্ণৰূপে অচল হোৱাৰ আগতে তেওঁ সেই ছোৱালীজনীক তেওঁ বিয়া কৰিব বিচাৰিছিলে আৰু এতিয়া তেওঁ যদি জেনক বিয়া কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ এটা চৰকাৰী চাকৰি কৰিব লাগিব আৰু এই চাকৰি কৰাৰ কাৰণে PhD কৰাটো খুবেই দৰকাৰ আছিল আৰু সেইবাবেই ষ্টিফেন হকিংছে PhD কৰিবলৈ এৰা দিয়া নাছিলে চাওক তেওঁ কিমান এটা আত্মবিশ্বাস লৈ মৃত্যু সন্মুখত দেখা পায় তো PhD কৰিবলৈ এৰা দিয়া নাছিলে আপুনি ভাবক আপোনাৰ কিমান সমস্যা আছে কিমান ধৰণৰ বেয়া খবৰ আছে কিন্তু ষ্টিফেন হকিংছৰ এই খবৰতকৈ আপোনাৰ খবৰটো বেয়া নে আপুনি যদি ভাবি আছে আপুনি যদি সব এৰা দিছে জীৱনত এতিয়া কৰিবলৈ আপুনি এতিয়াই উঠক আৰু আৰম্ভ কৰক কাৰণ ষ্টিফেন হকিংছেও এৰা দিয়া নাই কৰিছে আগবাঢ়ি গৈছে আৰু চাওক আগত কি কৰে ষ্টিফেন হকিংছৰ যেটো বিষয় আছিল PhDৰ কাৰণে সেই বিষয়টো হৈছিল বিগ বেং থিওৰি মানে মহাকাশ আমাৰ বিশ্ব ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হৈছে তাৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰিছিল মানুহে কৈছে নহয় যি মূলা বাৰে তাৰ দুপাত দিছিল তো বিষয়টো ইমান ডাঙৰ এটা বিষয় লৈছে সেই বিষয়ৰ ওপৰত তেওঁ PhD কৰিছে আৰু এই PhD যেতিয়া কৰি আছিল সেইখিনি সময়ত যেটো লেকচাৰ তেওঁ দিছিল PhD কৰাৰ পিছত চেয়াৰম্যানে তেওঁৰ লেকচাৰ বকৱাস লেকচাৰ বুলি কৈছিল ভাল লগা নাছিল কাৰণ ইয়াৰ যেটো চিন্তা ভাৱনা থিংকিং বহুত বেছি বহুত ডাঙৰ আছিল ষ্টিফেন হকিংছৰ যেটো চিন্তা ভাৱনা আছিল সেই কাৰণে চেয়াৰম্যানও বুজি পোৱা নাছিল হয়তো হ'ব পাৰে কিন্তু পিছত চেয়াৰম্যানে তেওঁক মানে একসেপ্ট কৰিলে তেওঁক PhD দি দিলে আৰু এই PhDৰ স্কলাৰশ্বিপৰ যিখিনি পইচা পাইছিল সেই স্কলাৰশ্বিপৰ পইচাৰে 1965 চনত তেওঁ জেনৰ লগত বিয়া পাতে ঠিক ডক্টৰে কোৱাৰ দৰে প্ৰথমে বাওফাল তাৰ পিছত হোফাল এনেকুৱাকৈ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগ ষ্টিফেন হকিংছৰ অচল হ'বলৈ ধৰিলে পেৰালাইজড হ'বলৈ ধৰিলে এনেকুৱা হ'ল এটা সময়ত তেওঁৰ চেষ্ট ইনফেকচন হৈ গ'ল তাৰ পিছত তেওঁক লাইভ সাপোৰ্টত ৰাখা হ'ল লাইভ সাপোৰ্ট আপুনি গম পায় ICUত ৰাখা হয় এনেকুৱাকৈ ৰাখা হয় মানে কোনোমতে উহা নিহা লৈ আছে আৰু সেইখিনি সময়ত ডক্টৰে ষ্টিফেন হকিংছৰ ওয়াইফক কৈছিল ইয়াক আৰু এনেকৈ বচাই ৰাখাৰ কোনো লাভ নাই এই লাইভ সাপোৰ্ট যেটো আছে এটো বন্ধ কৰি দিয়া তেওঁক যাবলৈ দিয়া কোনো লাভ নাই কিন্তু চাওক সেইখিনি সময়ত যদি ডক্টৰৰ কথা শুনি তেওঁৰ ওয়াইফে তেওঁৰ লাইভ সাপোৰ্টটো বন্ধ কৰি দিলে হয় পৃথিৱীত ইমান ডাঙৰ আৱিষ্কাৰ যেটো বিগ বেং থিওৰিৰ যেটো কনসেপ্ট ক্লিয়াৰ কৰিলে হেইটো হয়তো নহল হয় ইয়াৰ পৰা আপুনি বুজি পাইছে তেওঁৰ ওয়াইফে ডক্টৰৰ কথা মানা নাই লাইভ সাপোৰ্ট বন্ধ কৰি দিয়া নাই যেতিয়া ষ্টিফেন হকিংছৰ চেষ্ট ইনফেকচনটো ভাল হ'ল যেতিয়া তেওঁক বাহিৰলৈ লৈ আনা হ'ল সেইখিনি সময়ত তেওঁৰ সম্পূৰ্ণ শৰীৰ একদম পেৰালাইজড হৈ আছিল মাত্ৰ আইব্ৰোজটো কোনোমতে লৰচৰ কৰিব পৰা আছিল আৰু এই আইব্ৰোৰ দ্বাৰা তেওঁ ক'ব পাৰিছিল তেওঁ কি ক'ব বিচাৰে আৰু এই বস্তুটো কেনেকৈ সম্ভৱ হৈছিল সেই বস্তুটো মই আপোনাক বহলভাৱে ক'বলৈ চেষ্টা কৰিম ষ্টিফেন হকিংছে যিখন হুইল চেয়াৰত বহি থাকিছিল সেই চেয়াৰখন আছিল কম্পিউটাৰ সংযুক্ত যেনেকৈ মই আপোনাক আগতে কৈছো ষ্টিফেন হকিংছৰ সম্পূৰ্ণ শৰীৰ অচল হৈ পৰিলে মাত্ৰ হুফালৰ গালৰ এইখিনি ঠাই অলপ লৰচৰ কৰিব পৰা আছিল সেই কাৰণে তেওঁৰ চশমাৰ লগত ইয়াতে ইনফ্ৰাৰেড লগাই দিছিল ইয়াতে আৰু হুইল চেয়াৰৰ সন্মুখত থাকিছিল এটা মনিটৰ আৰু সেই মনিটৰত আমাৰ ইংলিশ এলফাবেট বিলাক থাকিছিল ABCD এনেকৈ জেডলৈ থাকিছিল যদি কিবা এটা শব্দ বনাব লাগে ধৰি লওক হাই বনাব লাগে HI হাই এই শব্দটো বনাব লাগে তেতিয়ালে কি কৰিছিল জানেনে সেই কম্পিউটাৰটোত ABCD পৰা Z যিখিনি লেখা আছে তাতে এটা চিহ্ন এটা আখৰৰ পৰা আৰু এটা আখৰলৈ এনেকৈ গৈ আছিল যেতিয়া H সিলেক্ট কৰিব লাগে সেই কাৰ্সাৰখন যেতিয়া Hত আহিছে তেতিয়া গালেৰে অলপ এনেকুৱাকৈ মানে লৰাই দিছে যাৰ ফলত সেই H আখৰটো সিলেক্ট হৈ গৈছে H আখৰটো আহি গৈছে তাৰ পিছত আকৌ যেতিয়া সেই কাৰ্সাৰটো Iত গৈছে তেতিয়া আকৌ অলপ লৰাই দিছে সেইখিনি সময়ত I টো সিলেক্ট হৈছে আৰু এনেকুৱাকৈ যেতিয়া HI হাই আহি গৈছে তেতিয়া তেওঁ এই ইনফ্ৰাৰেডৰ সহায়তে প্লে কৰি দিছিল আৰু যেটো সফটওয়্যাৰৰ সহায়ত হৈছিল সেই সফটওয়্যাৰৰ নাম হৈছে ইকুয়ালাইজাৰ আৰু সেই বস্তুটো লাষ্টত যেতিয়া প্লে হৈছিল তেতিয়া বুজিব পৰা গৈছিল মানুহজনে কি ক'ব বিচাৰিছে আপুনি এতিয়া ভাবক ষ্টিফেন হকিংছে যেতিয়া কোনো এটা ওয়ার্ড বনাইছিল তেনেকুৱাকৈ কিমান সময় লাগিছিল আৰু কিমান ধৈৰ্যৰ কাৰণ হৈছিল এতিয়া আপুনি ভাবক আপুনি যিবিলাক অধৈৰ্য হৈ পৰিছিল যিবিলাক কামত আপুনি যিবিলাক কাম কৰিবলৈ এৰা দিছে আপোনাৰ কামটো এই ষ্টিফেন হকিংছৰ এই কামতকৈ বেছি অধৈৰ্যকৰ নে বেছি বেয়া লগা নে নিশ্চয় নহয় নিশ্চয়কৈ নহয় কিন্তু ষ্টিফেন হকিংছে যদি কৰিব পাৰিছে আপুনি কিয় নোৱাৰিব হুইল চেয়াৰ আৰু কম্পিউটাৰৰ সহায়ত এনে পদ্ধতি ইউজ কৰি ষ্টিফেন হকিংছে কেৱল কথা বাৰ্তা কোৱাই নাই
তেওঁ কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ নিচিনা ইউনিভাৰ্চিটি ইয়াৰ লগত আৰু বিভিন্ন ইউনিভাৰ্চিটিত লেকচাৰ দিছে বিভিন্ন ইণ্টাৰভিউ কৰিছে আৰু লিখি পেলাইছিল ডাঙৰ ডাঙৰ মহান মহান 4টাকৈ কিতাপ লিখি পেলাইছে ইমান ডাঙৰ ডাঙৰ কিতাপ লিখাৰ কাৰণে কিমান ধৈৰ্য আৰু কিমান সময়ৰ দৰকাৰ হৈছিলে আপুনি এবাৰ ভাবক আপুনি যদি ভাবে আপোনাৰ মাথা নষ্ট হৈ যাব কিন্তু আজি আমাৰ ওচৰত ইমান অজুহাত আছে ইমান বাহানা আছে এইটো কাৰণে আমি এইটো কৰিব নোৱাৰিলোঁ এইটো কাৰণে এইটো কৰিব নোৱাৰিলোঁ কাৰণ ষ্টিফেন হকিংছে কৈছে তেওঁ এই বেমাৰটোক অভিশাপ নহয় আশীৰ্বাদ হিচাপে লৈছে তেওঁ এই কথাটো কৈছে যদি মই ভাল থাকিলোঁ হয় মই বিভিন্ন কাম কৰিলোঁ হয় মই মোৰ পৰ্যবেক্ষণত বা মোৰ যিটো কাম এতিয়া কৰিছোঁ সেই কামটোত মই ইমান সময় দিব নোৱাৰিলোঁ হয় আজি মোৰ এই বেমাৰৰ কাৰণে মই এই মোৰ কামত সম্পূৰ্ণৰূপে মই কনচেনট্ৰেট কৰিব পাৰিছোঁ আৰু এই কনচেনট্ৰেটৰ ফলতেই মই ইমান ডাঙৰ ডাঙৰ যিটো আৱিষ্কাৰ আজি দিব পাৰিছোঁ আপোনাৰ ওচৰত যদি কোনো সমস্যা আছে সেই সমস্যাক সমস্যা বুলি নহয় আপুনি সেই সমস্যাক বৰদান বুলি ভাবক সেই সমস্যাটোক আপুনি আশীৰ্বাদ বুলি ভাবক তেতিয়াহ'লে আপুনি আৰু মই এনেকুৱাকৈ থাকিব নালাগে আমি নিশ্চয় কিবা এটা কৰিব পাৰিম নিশ্চয় কিবা এটা কৰিব পাৰিম এই কিতাপবোৰৰ মাজত যেতিয়া ষ্টিফেন হকিংছে এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ কিতাপখন লিখি পেলাইছিলে সেইখিনি সময়ত আমাৰ বিজ্ঞান সমাজত এক ধুমুহাৰ সৃষ্টি কৰি পেলাইছিল যে এনেকুৱা এজন মানুহ যিজন মানুহ কেৱল মহান বৈজ্ঞানিকে নহয় সৰ্বসাধাৰণ মানুহৰ কাৰণে এটা ইনস্পিৰেশ্যন এটা মানে আপোনাৰ বষ্ট এটা এনাৰ্জি এটা পাৱাৰৰ নিচিনাকৈ কাম কৰিছে তেওঁ মানুহক দেখুৱাইছে যদি কৰাৰ কাৰণে ইচ্ছা আছে তেতিয়াহ'লে মানুহে যি ইচ্ছা কৰে সেই বস্তুটোৱেই কৰিব পাৰে তেওঁৰ দিয়া এই বিশেষ অৱদানৰ ফলত আমাৰ পৃথিৱীবাসীয়েও তেওঁৰ সন্মানাৰ্থে বহুতো মেডেল দিছে তাৰ ভিতৰত আমেৰিকাৰ হাইষ্ট চিটিজেনশ্বিপ এৱাৰ্ড যেটো প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰীডম ইয়াৰ লগতে এডামছ প্ৰাইজ ইডিংটন মেডেল মেক্সৱেল মেডেলছ এণ্ড প্ৰাইজ হেইমেন প্ৰাইজ হাক্স মেডেলছ এলবাৰ্ট আইনষ্টাইন মেডেলছ ওল্ফ প্ৰাইজ প্ৰিন্স অফ অষ্ট্ৰিয়াছ এৱাৰ্ড ইয়াৰ লগতে আৰু বহুতো মেডেল তেওঁক দিয়া হৈছে ইমান মেডেল মই শেষ কৰিব নোৱাৰোঁ তেওঁৰ বৰঙণি বহুত মই এতিয়া আশা কৰোঁ এই জীৱনীৰ পৰা হয়তো আপোনাৰ জীৱনত কিবা এটা কৰাৰ কাৰণে এটা অনুপ্ৰেৰণা নিশ্চয় আহিছে আপুনি যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় প্লিজ ছাবস্ক্ৰাইব কৰক যদি ছাবস্ক্ৰাইব কৰা নাই আৰু ইমান শ্বেয়াৰ কৰি দিয়ক যিমান মানুহে নিৰাশাত ভুগি আছে কিবা বেমাৰত ভুগি আছে সেইবিলাক মানুহ যাতে অলপ অনুপ্ৰেৰণা পায় অলপ কিবা এটা কৰিব পাৰে আৰু মোৰ ভিডিঅ'টো প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব আজিৰ কাৰণে এইখিনিই জয় অসম